নমস্কাৰ বন্ধুসকল, আজি হৈছে 17 নৱেম্বৰ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপলক্ষে পলম নকৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। বন্ধুসকল, প্ৰথম খবৰ হৈছে বিমানতো যাত্ৰীয়ে লাভ কৰিব ইণ্টাৰনেট সেৱা। ইছৰোৱে লৈছে বিশেষ পদক্ষেপ। বিমান যাত্ৰীসকলৰ বাবে এক ভাল খবৰ দিছে ইছৰোৱে। সকলো ঠিকেই থাকিলে বিমান যাত্ৰাৰ সময়তো যাত্ৰীসকলে লাভ কৰিব ইণ্টাৰনেট সেৱা। বিমানৰ ভিতৰতো সকলো যাত্ৰীয়ে ইচ্ছা অনুসৰি মোবাইলৰ সেৱা গ্ৰহণ কৰিব পাৰিব। ডিজিটেল ডেস্ক, বিমান যাত্ৰীসকলৰ বাবে এক ভাল খবৰ দিছে ইছৰোৱে। সকলো ঠিকে থাকিলে বিমান যাত্ৰাৰ সময়তো যাত্ৰীসকলে লাভ কৰিব ইণ্টাৰনেট সেৱা। বিমানৰ ভিতৰতো সকলো যাত্ৰীয়ে ইচ্ছা অনুসৰি মোবাইলৰ সেৱা গ্ৰহণ কৰিব পাৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে প্ৰকাশ কৰা মতে আন এক নতুন প্ৰকল্প হাতত লৈছে। ইছৰোৱে এইবাৰ স্পেচএক্সৰ ফেলকন 9 ৰকেট ব্যৱহাৰ কৰি এটা যোগাযোগ ছেটেলাইট উৎক্ষেপণ কৰিবলৈ আগবাঢ়িছে। এয়া হ'ব ইছৰোৰ স্পেচ এক্সৰ মাধ্যমেৰে প্ৰথম বাণিজ্যিক উৎক্ষেপণ। উল্লেখযোগ্য যে স্পেচ এক্স হৈছে এটা ৰকেট তথা মহাকাশ গৱেষণা সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ গৰাকী ইলন মাস্ক। ইছৰোৱে উৎক্ষেপণ কৰিবলগীয়া এই ছেটেলাইটটোৱে ভাৰতীয় আকাশত উৰণত অৱস্থাতো ইণ্টাৰনেট সেৱা প্ৰদান কৰিব। বিমান যাত্ৰীয়ে ৱাইফাইৰ মাধ্যমেৰে ইয়াৰ সেৱা লাভ কৰিব। ইয়াৰ আগলৈকে এনে সেৱা ভাৰতত নিষিদ্ধ আছিল। যোৱা 4 নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন নিয়ম অনুসৰি 3000 মিটাৰ উচ্চতা পোৱাৰ পাছত যাত্ৰীসকলে এতিয়াৰ পৰা তেওঁলোকৰ ইলেক্ট্ৰিক ডিভাইচ ব্যৱহাৰ কৰিব পাৰিব। ফলত বিমান যাত্ৰীসকলে এতিয়াৰ পৰা বিমানতো ইণ্টাৰনেট সেৱা লাভ কৰিব। ছেটেলাইটৰ ওজন 8700 কিলোগ্ৰাম। এই ছেটেলাইট ইছৰোৰ নিজা মহাকাশযানৰ দ্বাৰা উৎক্ষেপণ সম্ভৱ নহয়। সেয়ে ইয়াৰ বাবে স্পেচ এক্সৰ ফেলকন 9 ৰকেট ব্যৱহাৰ কৰিব। এই ছেটেলাইটৰ আয়ুস হ'ব 14 বছৰ। এই ছেটেলাইটে ভাৰতৰ উন্নত যোগাযোগ আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰিব। বন্ধুসকল, দ্বিতীয়টো খবৰ হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চেক গেটৰ বিৰুদ্ধে প্ৰতিবাদ। কামপুৰ কচুৱা বৈঠালাংছু পথত কাৰ্বি আংলং স্বায়ত্ত পৰিষদে কচুৱা থানাৰ অন্তৰ্গত ৰজাগাঁও এলেকাত চেক গেট বহুৱা ব্যৱসায়ৰ পৰা বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে। ডিজিটেল সংবাদ, কামপুৰ কচুৱা থানাৰ অন্তৰ্গত নগাঁও আৰু পশ্চিম কাৰ্বি জিলাৰ সীমান্তৱৰ্তী এলেকা ৰজাগাঁৱত একাংশ ব্যৱসায়ীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে কামপুৰ কচুৱা বৈঠালাংছু পথত কাৰ্বি আংলং স্বায়ত্ত পৰিষদে কচুৱা থানাৰ অন্তৰ্গত ৰজাগাঁও এলেকাত চেক গেট বহুৱা ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে। এই অভিযোগ উত্থাপন কৰি শনিবাৰে একাংশ ব্যৱসায়ীয়ে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। অভিযোগ অনুসৰি পশ্চিম কাৰ্বি আংলঙৰ প্ৰৱেশদ্বাৰত দীৰ্ঘদিন ধৰি কাৰ্বি আংলং স্বায়ত্ত পৰিষদে চেক গেট বহুৱাই কৰ সংগ্ৰহ কৰি আহিছিল। যদিও পুনৰ আন এটা চেক গেট বহুৱা ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। আজি কামপুৰ কচুৱা আৰু ৰজাগাঁৱৰ পৰা যোৱা ব্যৱসায়ীসকলে সা-সামগ্ৰী লৈ বজাৰলৈ গৈ থকা অৱস্থাত চেক গেটত গাড়ী ৰখাই গাড়ীৰ পৰা সকলো সামগ্ৰী নমাই বৃহৎ পৰিমাণৰ কৰ দাবী কৰাৰ অভিযোগ উত্থাপন কৰে। যাৰ বাবে ব্যৱসায়ীসকলে বজাৰ লৈ নগৈ ঘৰমুৱা হয় আৰু ৰজাগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে ৰৌতাৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা। ওদালগুৰি জিলাৰ ৰৌতাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ট্ৰেভেলাৰ বাছৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক। ডিজিটেল সংবাদ, ওৰাং ওদালগুৰি জিলাৰ ৰৌতাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ট্ৰেভেলাৰ বাছৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক। ইয়াৰ উপৰি গুৰুতৰভাৱে আহত হয় এজন লোক। জানিব পৰা মতে গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী AS12 DC 5805 ট্ৰেভেলাৰ আৰু ৰৌতাৰ পৰা লালপুল অভিমুখী AS13 S0373 পালচাৰৰ মাজত সংঘৰ্ষ হয়। ফলত বাইক আৰোহী তথা আমিনপাৰা গাঁৱৰ আছফ আলী থিতাতে নিহত হয়। আহত আন এজনৰ অৱস্থা অতি সংকটজনক। উল্লেখযোগ্য যে সংকটজনক অৱস্থাত আৰক্ষী আৰু স্থানীয় ৰাইজে সহযোগে উন্নত চিকিৎসাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে মোদী, শ্বাহ আৰু ৰাহুল গান্ধীয়ে ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উল্লংঘন কৰাৰ অভিযোগত বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে। জানিব পৰা মতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিজেপি সভাপতি JP নাড্ডালৈ জাননী জাৰি কৰিছে আয়োগে।
ডিজিটেল ডেস্ক মহাৰাষ্ট্ৰৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনী আচৰণ বিধি উল্লংঘন কৰাৰ অভিযোগত বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে। জানিব পৰা মতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিজেপি সভাপতি জে.পি. নাড্ডালৈ জাননী জাৰি কৰিছে আয়োগে। দুয়োটা দলৰ দুয়োগৰাকী নেতাই অহা 18 নৱেম্বৰৰ ভিতৰত এই জাননীৰ উত্তৰ দিব লাগিব। উল্লেখযোগ্য যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উল্লংঘনৰ অভিযোগ উত্থাপন কৰিছিল। যোৱা 14 নৱেম্বৰত জয়ৰাম ৰমেশে নিৰ্বাচন আয়োগত মোদী শ্বাহৰ বিৰুদ্ধে লিখিত অভিযোগো দাখিল কৰিছিল। এই অভিযোগ পত্ৰতে লিখিছিল 8 নৱেম্বৰত মহাৰাষ্ট্ৰৰ নাছিক আৰু ধুলেত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰত অসত্য আৰু বিভাজনমূলক আপত্তিজনক ভাষণ দিছিল মোদী আৰু শ্বাহে। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ বিৰুদ্ধে দুই নেতাৰ আপত্তিজনক মন্তব্য কৰাৰ তেওঁ অভিযোগ কৰিছিল। এনে আপত্তিজনক ভাষণৰ বাবে দুই নেতাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ দাখিলৰো নিৰ্দেশ দিয়াৰ দাবী কৰিছিল। আনহাতে কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উল্লংঘনৰ অভিযোগ তুলি আয়োগত অভিযোগ দাখিল কৰিছিল বিজেপি নেতা অৰ্জুন ৰাম মেঘৱালে। গেৰুৱা শিবিৰৰ অভিযোগ আছিল ৰাহুল গান্ধীয়ে ৰাজ্যসমূহৰ মাজত সংঘাত সৃষ্টিৰ চেষ্টা কৰিছে। সংবিধানৰ বিৰুদ্ধে ভাষণ দিয়াৰ লগতে বিজেপিয়ে সংবিধানৰ বিৰুদ্ধে কাম কৰাৰ অসত্য তথা ভাষণত উল্লেখ কৰাৰ অভিযোগ দিছিল। বিজেপিয়ে অভিযোগ কৰিছে ৰাহুল গান্ধীক বাৰে বাৰে সতৰ্ক কৰি দিয়াৰ পাছতো তেওঁ এনে মন্তব্য কৰি আহিছে। সেয়ে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেই নিৰ্বাচন আয়োগে এই দুই অভিযোগৰ সন্দৰ্ভত দুয়োটা দলৰ নেতালৈ জাননী জাৰি কৰিছে। অহা 18 নৱেম্বৰৰ ভিতৰত দুয়োটা দলে এই জাননীৰ উত্তৰ দিব লাগিব। তাৰোপৰি দুয়োটা দলকে সতৰ্ক কৰি দিছে আগন্তুক সময়ত যাতে তেওঁলোকে নিৰ্বাচনী আচৰণ বিধি মানি চলে।